channel. মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা নতুন ব্লগৰ সৈতে ষ্টাৰ্ট কৰিছোঁ ব্লগটো। তো এতিয়াতো 9টাই বাজিব হ'ল, 9 মানে 8:30 হৈ গ'ল আৰু। তো মই যাব ওলাইছোঁ গুৱাহাটী। তো বিশেষ এটা কাৰণত, গতিকে চাই থাকক। মই মানে আপোনালোককো লৈ যাওঁ মই ভাবিছোঁ। তো যিহেতু মই বাৰ ৰুমত আছোঁ, বা আৰু মই যাওঁ গুৱাহাটীলৈ। অলপ বজাৰো আছে কৰিবলৈ, মানে প্লেনিং নাছিলে আমাৰ, পটককৈ মানে ছাডেনলি এটা প্লেনিং হৈ গ'ল যে যাওঁ, অলপ মেকআপৰ বস্তু কিনিবলগীয়া আছে। তো ভাবিলোঁ আপোনালোককো লৈ যাওঁ। গতিকে মানে ছুপাৰ 9:15 আছে। আমি ইয়াৰ পৰা এতিয়া ভাত পানী খাই মই গা পা ধুই মানে ৰৈছোঁ, আৰু ইমানেই গৰম পৰিছে। ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, গতিকে চাই থাকক। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আমি আহি একদম ডাইৰেক্ট গুৱাহাটী পাই গ'লোহি, আৰু এতিয়া আমি আছোঁ পল্টন বজাৰৰ ওচৰতে। এটা ফ্ৰেছ হ'বলৈ ৰুম এটা বুক কৰি ল'লোঁ, এয়া বা আৰু মই। তাৰপৰা খাই চোৱা এতিয়া আমি যাম, অলপ ফ্ৰেছ হৈ অলপ ৰেষ্ট লৈ পিনি ফেঞ্চি বজাৰ যাম, অলপ কাম আছে। তাৰপাছত দেখাই আছোঁ, চাই থাকিব। ৰুমটো অকণমান দেখাই দিছোঁ। এইটো আমাৰ ৰুম, এই ছিংগল ৰুম এটা লৈছোঁ। হোটেল নামটো নাজানো বাৰু, মই পাহৰি থাকিলোঁ নামটো কি আছে। অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপাছত লগ পাই আছোঁ। আমি শুই দিলোঁ ন, আহি শুই দিয়াৰ পিছত 11টা বাজিব হ'ল, আৰু এতিয়া আকৌ ওলাই মেলি ফ্ৰেছ হৈ পিনি, ইমানেই গৰম ইয়াতো, গুৱাহাটীটো বহুত গৰম। এতিয়া যাবলৈ লৈছোঁ, মানে এতিয়া ফেঞ্চি বজাৰ যাওঁ, কিবা এটা খাই লওঁ আহি। তাৰপৰা ফেঞ্চি বজাৰত গৈ অলপ বজাৰ কৰিমগৈ। তাৰপাছত 12টা বাজিবলৈ হ'ল, মানে দিগদাৰ হৈছে অ'। এতিয়া ফেঞ্চি বজাৰ যাওঁ, তাৰপৰা আৰু ক'ত কি কাম আছে আগতে খাই লওঁ, কিবা এটা একো খোৱা নাই। গতিকে আপোনালোককো লৈ যাওঁ, ব'লক গুৱাহাটীখন কি কৰোঁ কি নকৰোঁ। আমি বস্তু কিনিলোঁ তলত, আৰু বা আৰু মানে তাত যিজনী বা থাকে, আৰু যিজন মানে পেক কচমেটিক্সৰ দাদা, তো তেওঁ ক'লে, তেওঁ মানে মোক চিনি পায়, আৰু মানে মই চিনি পাওঁ, মানে তেওঁলোকৰ লগত আগৰ পৰা বস্তু আনি থকা হয় যে, তো মানে ভাল আৰু। তো তেওঁলোকে ক'লে তাই ভিডিঅ' কৰাই যদি ষ্ট'ৰলৈ লৈ যোৱা। তো মানে মই পেক কচমেটিকৰ ষ্ট'ৰলৈ গুচি আহিলোঁ, আৰু বায়ে মোক দেখালে মানে কেনেকৈ পায় বা কি হয়। তো আধা আধি বজাৰ কৰি আনিলোঁ বাৰু, কি আনিলোঁ আপোনালোকক দেখাম। গতিকে চাওকচোন, মানে সকলোৱে ইউজ কৰিব পাৰে। পিগমেণ্টেশ্যন বহুত ধুনীয়া পেকৰ, মই যিহেতু পেকৰ প্ৰডাক্টেই ইউজ কৰোঁ। তো আপোনালোকে চাওক, মানে অকল যে আৰ্টিষ্টেই মানে ইউজ কৰিব পাৰে সেইটো কথা নহয়, সকলোৱে পাৰে, মেকআপ ভাল পোৱা যিসকল। গতিকে চাওক, মানে মেট আৰু চিমাৰী দুইটা আছে ন? দুইটা আছে, 40 কালাৰ আছে। হেৰিটো কিমান আছে? প্ৰাইচ 395। নাইচ। তো আমি এতিয়া পেকৰ ডাইৰেক্ট যিখন ষ্ট'ৰ হয় তাতে আছোঁ, চাবলৈ আহিছোঁ। বস্তু লোৱা বস্তু ল'লোঁ, দেখাইছোঁ বস্তুবিলাক মানে ধুনীয়াবিলাক ডিজাইনাৰ হয়। ল'লোঁ যিকেইটা পাৰোঁ সেইকেইটামান, বা চাপোজ মই দেখাইছোঁ নেকি তো গল্ডেন গ্লিটাৰ, প্ৰেছ গ্লিটাৰ, ধুনীয়া পিগমেণ্টেশ্যন বহুত ধুনীয়া হয়। এইবোৰ লিপ লাইনাৰ হয়। চাওঁ আৰু 52, 54 যেনেকুৱাই নাথাকক চবৰে হৈ যায়। সেইফালে ব্ৰাছ আছে, এইফালে ট্ৰলি আছে। বহুত ধুনীয়া আৰু মানে
আমাৰ বজাৰ কৰি মেলি হৈ গ'ল কিনিলোঁ বস্তু আৰু এই সংগীতা কচমেটিক্স ইয়াৰ বা নামটো কি আছিলে নেহা হাজৰিকা তো বাক মই আগতেও বস্তু মানে কিনিব আহোঁতে লগ পাইছোঁ তো আজিও লগ পাইছোঁ আজি একদম বায়ে মোক ষ্ট'ৰলৈ লৈ আহিছে এইটো দেখাবলৈ যিমান পাৰোঁ মই ট্ৰাই কৰিলোঁ এনেই আৰু এইখনৰ কথাই কৈ দিয়ক পেকৰ আপুনি এক্সপিৰিয়েঞ্চ বা প্ৰডাক্টবিলাক আমাৰ আপোনাৰ পেক কসমেটিক গুৱাহাটী ফেন্সি বজাৰ আপুনি সংগীতাত আহিব পাৰিব ইয়াতে আপোনাৰ পাই যাব এড্ৰেছ ড্ৰিমলেণ্ডত সোমালোঁ ড্ৰিমলেণ্ডটো কি আছিলে ৰিম্পিবা এমিউজমেণ্ট পাৰ্ক এই হাতখন দেখাই দিয়া আকৌ যিহেতু এটা মিউজিক গান লাগি আছিলে তো গানটোৰ পৰা কপিৰাইট লাগিবৰ কাৰণে মই মানে ভইচটো মিউট কৰি দিলোঁ এয়া চাওক ইমান ধুনীয়া মানে লোকেশ্যনটো ড্ৰিমলেণ্ড এমাউন্সমেণ্ট পাৰ্ক বুলি আছে বহুত ধুনীয়া আমি গৈ আহিলোঁ চাওকচোন পাই গ'লোহি এতিয়া আমি তাৰ পৰা আহি তল পালোহি ইয়াত এতিয়া মই গা ধুম কি ধুনীয়া লাগিছে মোৰ ইমান গাটো বেয়া লাগিছে মানে সেইটো ঘূৰাৰ পিছত মাথাটো মানে বেয়াকৈ ঘূৰাইছে এতিয়া গা ধুবলৈ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ গাটো ধুই লওঁ ক'তো যাবও পৰা নাই আপোনালোকক দেখাবও পৰা নাই আৰু ধুনীয়া ধুনীয়াকৈ চবেই হেৰি কৰি আছে গা ধুই আছে দেখাম মই অকণমান বহি দিছোঁ এয়া দেখিছে অলপ বহি দিছোঁ ইমানেই ঠাণ্ডা পানীখিনি মোৰ মানে সেই যে এইটো ৰখিছিলোঁ ঘূৰোৱা সেইটো জাটকা মাৰি মাৰি দিয়ে মানে মোৰ মাথা চাথা ঘূৰাই গ'লগৈ মানে অকণমান দেৰি বহি লৈছোঁ গাটো ভাল লাগিলে আকৌ অকণমান সিফালে যাম পানী একদম জুইছে মাৰে আৰু মোবাইলটো সম্ভৱ পানীও সোমাব অলপ সেইটো কাৰণে মই নিব পৰা নাই মানে চাই থাকক বা ওপৰলৈ গৈছে পূৰা
তলতটো ভিডিঅ'টো কৰি ভাবিছোঁ এফালৰ পৰা কৰি দিলে ভাল হাতী বাম পানী হাতী কম নাই মই সেয়া হৈ অলপ থৈ থাক পানী খাই বহি যাওঁ বচোন ভৰিটা মেলি দিব ভৰিটা মেলিব নাকটো ধৰ নাকটো ধৰি যা দিয়ে নাই ভৰি যা নহয় ভিডিঅ' কৰি আছে পানী মালে নে কথা দিও মানে লাকি কেনেকুৱা লাগিছে তোমাৰ মজা লাগিছে দেখিছা ভৰি দেখিছা নাই গৰম তাতে মোৰ জহতে একলেন ফুৰিছ কেনেকুৱা লাগিছে হা কেনেকুৱা লাগিছে अच्छा लगा हिंदी में बोलो अच्छा लगा हाँ राउंड के घर से हो गल सबरे गा धुई मैं এতিয়া যাওঁ আমাৰ এতিয়া আছিলে বহুত এনজয় কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ এতিয়া যাওঁ সোনকালে এইফালে পোহৰটো এইফালৰ পৰা এতিয়া বন্ধ কৰিব হ'ল চব কোনো নাই খেলি মেলি বন্ধ কৰিব হ'ল আমি এতিয়া যাওঁ ড্ৰেছ চেছ চেঞ্জ কৰি লওঁ তাৰপৰা ঘৰলৈ যাম দিয়া আমি আজি হৈ গ'ল এইখিনিয়ে আছিলে আমাৰ এনজয়মেণ্ট গাটো বেয়া লাগি গৈছে পূৰা এতিয়া ওলাইছোঁ যাওঁগৈ আৰু বাই বাই ড্ৰিমলেণ্ড আইচক্ৰীমটো খাই লৈছোঁ চামুচ ইয়াত লগাই দিওঁ বজাৰ চজাৰ কৰি আহি আকৌ ড্ৰিমলেণ্ড গ'লোঁ ড্ৰিমলেণ্ডৰ পৰা আহি এতিয়া ঘৰলৈ যামগৈ যিহেতু 8:15 আমাৰ মানে বাছ আছে এয়াই থকা নহ'ল আজি হোটেলখন দেখাই দিছোঁ হোটেলখনতো আপোনালোকক দেখুওৱা নাই ক'ত আছিলোঁ কি কথা চাই থাকক তো এয়া আমি এতিয়া বস্তু চস্তু লৈ পেকিং কৰিলোঁ এইটোৰ মতে আমি আছিলোঁ এখন বেয়া ফ্ৰেছ হ'বৰ কাৰণে আছিলোঁ আমি ইয়াত বা এতিয়া তলা মাৰিছে এইটো আমাৰ ৰুম এটা বেগ দিয়া মোক চাইড বেগটো ন তো এখন তাৰ পৰা ভিউটো তললৈ ধুনীয়াকৈ দেখি থাকি আৰু অঁ ব'লা নামা দেখিছে ইমান ধুনীয়া এখন গুৱাহাটী পল্টন বজাৰ আমাৰ হোটেলৰ পৰা তলত একদম দেখি থাকে আৰু দেখিছে একদম সেই তাৰ পৰা এখন ইমান ধুনীয়া এখন গুৱাহাটী এই তালৈ তো আমি এখন হোটেলতে আছিলোঁ আজি হোটেল ময়ূৰ ইয়াতে আছিলে আজি মোৰ ব্লগ শিৱসাগৰৰ পৰা গুৱাহাটী যাত্ৰা যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰবাৰ এটা নতুন ব্লগৰ সৈতে লগ পাম দেখাই আছোঁ বা নামিলে তললৈ এইখন চব ইয়াৰ পৰা ইমান ধুনীয়াকৈ গুৱাহাটীখন দেখি থাকি মই এতিয়া যাওঁ যিহেতু বাহিৰ চেকআপ কৰিলে আমাৰ 8:15 মানে
হেৰি আছে আৰু 8:15 আমাৰ বাছ আছে, গতিকে আমি যাওঁ। পুৰা অলপমান ধুনীয়া লাগিছে, গছ আছিলে। বাই বাই গধূলি সুধিল আমি থকাখন। মই ভাবিছিলোঁ ময়ূৰত আছিলোঁ, ৰাতিপুৱা টোপনি উশাহ ক'ত সোমালোঁ, চোৱাৰ একো ধৈৰ্য নহ'ল। মই আপোনালোকক হয় তাৰ পৰা দেখাইছিলোঁ। তললৈ নামিলোঁ। আমি গুৱাহাটীৰ পৰা কি আনিলোঁ মানে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, যিহেতু ভিডিঅ'টো গুৱাহাটীতে মই সামৰিলোঁ। আহি পাই পিনি এইটো এটা আইকনিকৰ ক্ৰিম্পাৰ হয়, আৰু এটা ভেগাৰ কালাৰ এডাল আনিছোঁ, আৰু এডাল আইকনিকৰ ষ্ট্ৰেটনাৰ এডাল। এই 3টা হেয়াৰৰ বস্তু আনিছোঁ। তো এইকেইটা বায়ে দেখাব এতিয়া আপোনালোকক খুলি পিনি, চাই থাকক। এপাত হৈছে ক্ৰিম্পাৰ, খুলি দিলে এপাত আইকনিকৰ ক্ৰিম্পাৰ। তো এপাতৰ দামটো মই দেখাইছোঁ আপোনালোকক। এপাত 5,500 এপাত। তাৰপৰা এপাত ভেগাৰ কালাৰ হয়, আইকনিক। এই আইকনিকৰ এটা পাতৰ দামটো আছে 7,000। মেকআপৰখিনি দেখাইছোঁ। ৱেট এইকেইটা আছিলে হেয়াৰৰ। এইটো হৈছে ব্লেণ্ডাৰ হয়, পেকৰ ব্লেণ্ডাৰ কেইটামান আনিলোঁ। তাৰপৰা আইলিছেছ এটা আনিলোঁ। ব্লেণ্ডাৰটোৰ নাম এইটো 225। এইবিলাক মানে গম পাইছেই আৰু চবেই পেকৰ কিমান নাম হয়। এইটো 245। তাৰপৰা এইখিনি ব্ৰাছ ছেটটো আছে, তথাপিও এক্সট্ৰাকৈ আনিছে এইবিলাক। এইকেইটা মানে ব্ৰাছ আছে কাৰণে এইকেইডাল মানে যে মোটামুটিকেইডাল অনা হৈছে। এডাল ব্ৰাছত এইবোৰ কিমান দামকৈ লৈছে, 695 এডাল দেখিছে, 695। তাৰপৰা 495, 775, 545, এপাত 645, এপাত 775। তো এনেকৈ গোটেইখিনি এইকেইডাল ব্ৰাছ। এইটো 745। এইটো হৈছে স্ক্ৰাবিং ক্ৰীম পেকৰ পটাপট। আৰু এইটো আপোনাৰ কনচিলাৰ হয় পেকৰ, এইটো 490। এইটো মাইক্ৰ'ফিনিক্স ফিক্সাৰ, আপোনাৰ হৈছে 995 এইটো দাম। এইটো 650। এইটো হাইলাইট নহয়, এইটো ব্লাছাৰ হয়। এইটো 450 লেচিছ ফিক্সাৰ। তাৰপৰা এইটো কনচিলাৰ পেক ষ্টুডিঅ' কনচিলাৰ 945। এইটো আইব্ৰ' শ্বেড হয় 785। এইটো পাউডাৰ আনিছোঁ, এইটো দামটো দেখাইছোঁ 595। এইটো আনিছোঁ হাইলাইটাৰ, নহয় এইটো কম্পেক্ট পাউডাৰ হয়, পেকৰ কম্পেক্ট পাউডাৰ 795। এইটো 925। এইটো হাইলাইটাৰ হয়, হাইলাইটাৰ। এইটো লিকুইড কনচিলাৰ হয় 765। এইটো প্ৰাইমাৰ হয় 895। এইটো লিকুইড স্পটলাইট হয়, এইটো 1050। এখন কণ্ট্ৰ'ৰ পেলেট, এখনৰ দামটো দেখাইছোঁ 1395 এখন কণ্ট্ৰ'ৰ। তাৰপৰা এখন হৈছে ক্ৰীম শ্বেডো পেলেট 2975। এইখন মানে হেৰি আই শ্বেডো আছিলে নেকি ন? অঁ চিমাৰী পেলেট। এখন খুলি দেখাই দিয়া। তাৰপৰা আৰু লাষ্ট এইটো 2695। এখন মেটখন ন, এখন মেট শ্বেডো পেলেট আৰু এখন চিমাৰী। তো এইখিনি অল টোটেল পেকৰ বজাৰ কৰিব গৈছিলোঁ আমি মেকআপ ষ্টুডিঅ'। এইখিনি অনা হ'ল টোটেল, দেখাইছোঁ ৰ'বক। চিমাৰী এখন চিমাৰী পেলেট হয়। এখন পিগমেণ্টেশ্যনটো বহুত ধুনীয়া হয়। চ' আকৌ এবাৰ আনিব লগা হ'ল। চাওক কালাৰকেইটা এখন 2975 হ'ল, মেটখন 2695 আৰু এখন মেটৰ হয়। এখন চিমাৰী, এখন মেট পেকৰ। তো এইখিনি আছিলে আমাৰ মেইন প্ৰডাক্ট পেক আৰু মেকৰ।
মেক নহয় চৰি মেকৰ ফাউণ্ডেশ্যন অনা নাই এইকেইটা কি দিছে জানো এইকেইটা ফাউণ্ডেশ্যন দিছে লিকুইড ফাউণ্ডেশ্যন স্পটলাইট কেইটামান তো এইখিনি আছিলে বস্তু আমি বজাৰ কৰিব গৈছিলোঁ মেকআপৰ চব ডিটেইলছ দেখালোঁ কিমান ক'ত কিমান লৈছে গতিকে ভালকৈ ভিডিঅ'টো চালে গম পাব